constituency angka rongnerkep kacheleng atowar kahinu. Kardong solangdo arato anapan non nili karbilong ria birta kethanabang sami ojang terangpi non birtang tonpen arju ponsena. Tumprengalong Agriculture Department ahinpen kacuti kiara ratumapan ciliar epen kedanglok ason-ason ahormu keron asai kedengpon. Karbi Anglong Autonomous Council CEM Tuliram Ronghang kapin khatpon atengsi Pini West Karbi Anglong Bitungreng Thama constituency arlo Tumprengalong Agriculture Department ahinpen don pharo susi kacuti kiarat atumapan ciliar epen kedanglok ason-ason ahormu MLA Dr. Mansing Rongpi Ari Dengpen keron pon pusi berta longpon. Saat itu di oteking dewa visita itu adu lapen jenglok pala helang ketah kon sprayer adu kita ron kon itu lapen ke siam sana pin kata pen la agriculture farm kedua ke komnai sudah me tam kowe aklim lakni rasui okep labang saklim kini nai polo itu la meeting do dia plang la data lang dawo la pen ke keronia apa pamalong same la public fund kiron dia pak data lak do aklim dolo la pen ke Moris labang so aklim sitame non ni juna chik dolon te ron kon la pen agriculture department pen ke hom dolo ke marketing lapen ke engineering lapen ke production asi खेती choklem pen se me ador ke long le atundo labang so ador ke long le tulo tan le itu le agriculture la marketing ai intensi alam le tuma ador ke palong ye pan la deng lapen klem kon bong asi aji alu তাৰপিছতে আমাৰ স্প্ৰেয়াৰ আৰু কুডাল আমি ডিষ্ট্ৰিবিউট কৰিছোঁ আৰু CM ছাৰ আমাক অৰ্ডাৰ দিয়া মতে যে প্ৰত্যেক আমাৰ এগ্ৰিকালচাৰ চিড ফাৰ্ম তাত গোলমৰিচ তাৰপিছতে আমাৰ তামোল পুলি 50,000 আমি পাব্লিকক বিতৰণ কৰিব ডিষ্ট্ৰিবিউট কৰিব লাগে বুলি আমি এইটো নাৰ্চাৰী কৰা হৈছে এইটো আমি ইন দ্য মান্থ অফ মে এইটো ডিষ্ট্ৰিবিউট কৰা হ'ব আৰু আমাৰ এগ্ৰিকালচাৰ তিনিটা ভাগ আছে একটা হৈছে মাৰ্কেটিং একটা হৈছে প্ৰডাকশ্যন একটা হৈছে ইঞ্জিনিয়াৰিং তাৰপৰা ইঞ্জিনিয়াৰিং ডিপাৰ্টমেণ্ট ফালৰ পৰা আমি যথেষ্ট পাব্লিকক ছাবচিডি চৰকাৰৰ ফালৰ পৰা আছে এইটো ট্ৰেক্টৰ ছাবচিডি 5,50,000 তাৰপিছত পাৱাৰ টিলাৰ যদি ল'ব বিচাৰে 75,000 ছাবচিডি আছে পাৱাৰ পাম্প কেয়াৰ আছে তাৰপিছত আমাৰ মাৰ্কেটিং ফালৰ পৰা যিখিনি খেতিয়ক প্ৰডাকশ্যন কৰিব মাৰ্কেট যদি লৈ গ'লে তাতে মিডিলমেন দালালবিলাক এইটো মূল্যটো নিদিয়ে এইটো আমাৰ এগ্ৰিকালচাৰ মাৰ্কেটিং ডিপাৰ্টমেণ্ট ফালৰ পৰা যথেষ্ট দুখীয়া ৰাইজক যাতে যিখিনি প্ৰডাকশ্যনৰ তাৰ ভেলুটো হয় এইটো আমি যথেষ্ট কৰা হৈছে আৰু ফিউচাৰ এইটো সহায় কৰি থাকিব নতুন আলুটো ওলাই গ'ল আপোনালোকৰ মানে বিভাগৰ পৰা নাই মানে নতুন এইটো হৈছে আৰ্লি আলু এইটো হৈছে লেট আলু লেট ছিজন আছে আৰ্লি ছিজন আছে এইটো আমি এইটো লেট ছিজনৰ আলুহে এইটো বিতৰণ কৰা হৈছে alu dan sprayer lapen ke kaprek kami pu aki join pen itu kela arada tumpan dan pituma AMC konsensi labangso kiron kon program den kon tapi labangso program lo CM sar nang cetong dune de lo nang cetong dune ate bangala lo di lo ini सरकार labangso keseng oteking meeting dobak masih ini tu masih yang saat ke di oteking dewa visita itu
alu lapen jenglok phala থেৰাং কেথা খন বিথুংৰেং থামা সমষ্টিৰ কাৰণে ইয়াত ৰাজ সাহায্য বিতৰণ কৰা হৈছে। ইয়াৰ ভিতৰত আলু কঠীয়া দিয়া হৈছে আৰু ইয়াত এই খেতি সা সঁজুলি যেনেকৈ সুৰে থাকিছে, তাৰপিছত তাঁতশাল সূতা আৰু ক্ৰপ স্প্ৰেয়াৰ এইটো হেণ্ড অপাৰেট এইটো ইয়াত বিতৰণ কৰা হৈছে আৰু ভালেমান হিতাধিকাৰী এইটো লাভৱান হ'ব। আৰু অলপ আগতে কৈছে যে আলু এই সময়ত মানে পলম হোৱা কথা বিতৰণ দুইটা কথা আছে ইয়াতে। নতুন আলু যিটো এতিয়া বৰ্তমান মাৰ্কেটত মানে বিক্ৰী কৰি আছে, এইটো অৱশ্যে আমাৰ এই জাগাৰ আলু নহয়। এইবিলাক মানে সেই পাহাৰী অঞ্চল ওখ ওখ পাহাৰ যেনেকৈ লাহোল স্পিতি হিমাচলৰ, তাৰপিছত মানে তেনেকৈ এই শ্বিলং আলু যিবিলাক মানে বাৰিষা কালত মানে শীতলহে আছে, সেইবিলাকতো আগতেই উৎপাদন হয়। আৰু এতিয়া যিবিলাক আলু ধুমাধুম ৰুই আছে, হয় কিছুমান জেগাতো ৰুইছে আৰু হৈছে। আৰু ইয়াত মানে দেৰি কৰাটো হ'ল ইয়াতে বানগ্ৰস্ত অঞ্চল, যিটো বানপানী হোৱাৰ পিছত বান বিধ্বস্ত কৰাৰ পিছত এইটো মাটি শুকাবৰ কাৰণে ভালেমান সময় ৰ'বলগীয়া হ'ল, য'ত মানে হাল বাব নোৱাৰে। এতিয়া মানে এই পানীটো কমি যোৱাৰ পিছত হল শুকাইছে, এতিয়া হাল মাৰিব পাৰে, এতিয়াহে এইটো ৰুব পাৰে। দেৰি হ'লেও মানে ইয়াতে এই আলুটো হ'ব আমাৰ যিটো ইয়াতে এই বাতাবৰণ মতে। ইয়াত মোটামুটিটো ভালেমান হেক্টৰ হ'ব এইটো ইয়াতে, কিন্তু সীমিত এতিয়া বৰ্তমান যিটো দিছে, লাগিলে আৰু পিছত এইটো অনা হ'ব যদি মানে চাহিদা থাকে। আজিতো ধৰি লওক প্ৰায় ইয়াতে 100জনমানটো হ'ব লাগে, যদি সেইবিলাক মানে ভালকৈ ভগাই লয়। কাৰণ মানে একটা বস্তা হ'লে এনেই একটা বস্তা নোৱাৰিব, এইটোতো নুকুলাব, এইটো অলপ ভগাই ল'ব লাগিব। Amriakar Biatumpen Tiva Autonomous Council Kilik Lakhatro Demoria Constituency along Kilik Padolongli Amriakar Biatuma Phanta ST Etetas Pivek Nangji Lapen Amriakar Biaphanta Autonomous Council Pivek Nangji Puhang Ponsi Nonmalom Kachisong Par Ompluan Pin Pinimati Jong ni Phaikre Phorni Taphongari Pentetelia An Armukache Jeng Ponsi Demoria Constituency along Tiva Autonomous Council Pilonglo Lapen Amriakar Biaphanta ST Etetas Pivek Nangji Puhang Tarampon সমষ্টি সম্পূৰ্ণৰূপে বাতিল কৰাৰ কাৰণে ইতিমধ্যে গোটেইখিনি ঘটনা গোটেইখিনি কথা আপোনালোকে অৱগত। আজি আমি চতুৰ্থটো কাৰ্যসূচী হিচাপে আজি গণতন্ত্ৰৰ প্ৰতি আমি সন্মান ৰাখি পেলাই আজি মানৱ শৃংখল যি কাৰ্যসূচী, যদিওবা আমাৰ অবিৰাম অৱস্থান ধৰ্মঘট আছিলে, আমি আজি সকলো ৰাইজ একত্ৰিত হৈ আমি মানৱ শৃংখল প্ৰণালীৰে আমি কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। আমি চৰকাৰক ক'ব বিচাৰিছোঁ, চৰকাৰক আমি অৱগত কৰিব বিচাৰিছোঁ। তেওঁলোক ইতিমধ্যে অৱগত, তথাপি আমি বাৰম্বাৰ তেওঁলোকক আমি ৰিকুৱেষ্ট কৰিব বিচাৰিছোঁ, অনুৰোধ কৰিব বিচাৰিছোঁ যে যিহেতু ডিমৰীয়াত বসবাস কৰা মেক্সিমাম লোকসকলে যিহেতু বিচৰা নাই, গতিকে তেনে ঘোৰ অন্যায় এটা কৰাটো কিমান যুক্তিসংগত সেইটো এবাৰ বিচাৰ কৰাৰ বাবে আমি তেওঁলোকক আমি আহ্বান জনাইছোঁ। আপোনালোকে আমাৰ যি ৰাইজৰ, যি দুখীয়া ৰাইজৰ, যি অশিক্ষিত ৰাইজৰ যি বিননি, সেই বিননি এবাৰ আপোনালোকে শুনক, আমাৰ কথা অলপ গুৰুত্ব সহকাৰে আপোনালোকে লওক। যথেষ্টখিনি আমাৰ কষ্ট হৈছে, আজি নিজৰ কাম এৰি সকলো আমাৰ দুখীয়া ৰাইজে হাজিৰা কৰি খেতি কৰি খাটি খোৱা লোক, গতিকে তেওঁলোকে আজি নিজৰ কামকো তেওঁলোকে নেওচি যথেষ্টখিনি কষ্ট কৰি আমাৰ লগত সহায় সহযোগিতা কৰিছে, আন্দোলনত নামি পৰিছে। আমি আৰ্থিকভাৱে আমি দুৰ্বল হৈ পৰিছোঁ। আমাৰ মানুহখিনি যিহেতু ইকনমিকেলি আৰ্থিক দিশত যিহেতু ইমান সবল নহয়, গতিকে আমাৰ মানুহখিনি আন্দোলন কৰোঁতে আমাৰ মানুহখিনি জুৰুলা হৈ গৈছে। খুবেই দুখ, মানে মনত আঘাত এটা পাই আছোঁ। ইমানবোৰ আন্দোলন কাৰ্যসূচী ৰূপায়ণ কৰাৰ পিছতো যদি চৰকাৰে আমাৰ প্ৰতি সঁহাৰি নিদিয়ে, আৰু তাতোতকৈ কি দুৰ্ভাগ্যজনক কথা হ'ব পাৰে। তথাপিও অসম চৰকাৰৰ প্ৰতি আমাৰ আস্থা আছে। মাননীয় অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া, তেখেত এজন নিজেই জনগোষ্ঠীয় এজন লোক, আৰু তেখেতে পাহাৰ ভৈয়াম বৰাক ব্ৰহ্মপুত্ৰক বিশ্বাস কৰি পেলাই তেখেতে চৰকাৰ গঠন কৰিছে। গতিকে আমি যিহেতু
জনগোষ্ঠীয় লোক আমি একো নাজানো তথাপিও তেখেতসকল যেহেতু জনা বুজা লোক গতিকে আমাৰ যি অসুবিধা আমাৰ যি দাবী সেই দাবীসমূহ তেওঁলোকে সম্পূৰ্ণভাৱে আমাক সহায় সহযোগিতা কৰিব বুলি বহুত আশাবাদী এতিয়াও তেওঁলোকৰ প্ৰতি আমাৰ কোনো বিদ্বেষ ভাগ নাই বা তেওঁলোকক আমাৰ সন্দেহ চকুৰে চোৱাৰ কোনো প্ৰয়োজনীয়তা নাই খালি আমাৰ এটাই দাবী আপোনালোকে আমাৰ যি তিৱা পৰিষদীয় সমষ্টি 6টা সমষ্টি যেহেতু তেওঁলোকৰ সীমিত সংখ্যক মই বাৰম্বাৰ সেইটো কথা কৈ আছোঁ তেওঁলোকক সীমিত সংখ্যক মানুহক আপোনালোকে গুৰুত্ব দিছে ঠিক তেনে তেওঁলোকক যেনেকৈ গুৰুত্ব দিছে আমাকো যেহেতু আমাৰ পপুলেশ্যন আছে ডিমৰীয়াত আৰু আমাৰ ঐতিহ্য আছে গতিকে সেইটোৰ ওপৰত ভিত্তি কৰি পেলাই আপোনালোকে এবাৰ জনগোষ্ঠীটো সমস্যাসমূহ সমাধান কৰাৰ বাবে সমাধান সূত্ৰ উলিয়াই পেলাই যাতে আমাৰ জনগোষ্ঠীয় লোকসকলে আপোনালোকৰ পৰা উপকৃত হয় তাৰ বাবে আমি বাৰম্বাৰ অনুৰোধ জনাইছোঁ আৰু যিসকল জাতীয় জনগোষ্ঠীয় লোক আছে ডিমৰীয়া বসবাস কৰা বিভিন্ন ধৰণৰ হিন্দু মুছলিম খ্ৰীষ্টিয়ান বিভিন্ন ধৰ্মাৱলম্বী লোক আছে আৰু যিসকল বড়ো ৰাভা তিৱা কছাৰী মিচিং সকলোৱে আমাৰ যে আন্দোলন প্ৰতি অলপ কিছু সঁহাৰি জনাওক আৰু অহা 17 তাৰিখে যি অনুষ্ঠিত হ'বলগীয়া যি তিৱা পৰিষদীয় নিৰ্বাচন সেই নিৰ্বাচনৰ সম্পূৰ্ণৰূপে ভোট বৰ্জন কৰাৰ বাবে আমি আহ্বান জনাইছোঁ আপোনালোকে আমাৰ যি ডিমৰীয়া 6টা সমষ্টিৰ ভোট অনুষ্ঠিত হ'ব নিৰ্বাচন অনুষ্ঠিত হ'ব তাত যাতে সকলো জনগোষ্ঠীয়ে মাৰ বান্ধি সকলোৱে একত্ৰিত হৈ পেলাই আমি ভোট বৰ্জন কৰোঁ আৰু অবৈধ নিৰ্বাচন হিচাপে আমি ঘোষণা কৰিব পাৰোঁ কাৰণ এইটো হৈছে এটা অবৈধ মানে নিৰ্বাচন অনুষ্ঠিত হ'ব গতিকে সৰহ সংখ্যক মানুহে যিহেতু বিচৰা নাই চৰকাৰে এটা ভাল বিবেচনা কৰি লোৱাটো ভাল আৰু আমি বহুত আশাবাদী গতিকে আমি নিশ্চিতকৈ জয়ী হ'ম আমি আইনৰ চতুৰ দ্বাৰস্থ হৈছোঁ গতিকে আইনে নিশ্চয় আমাক ন্যায় দিব হয়তো স্পষ্ট Ward number Inkoirahini, Sarupothar constituency Angkang, Balipothar Ahawaralong, Vaisong Terang Arong Penchenglok, Kadukawi Rong Sirkep Arong Arat Atum, Towar Kehinuajok Kedam Kevang Kacheleng, Pinangan Akisung Cetong Ponanglo. Loka Charlia Osomar Aniwang Kedam Kevang Akisung Chotkali, Komatloni Arat Sodet un Edet Polote, Hemkong Longpen Kachiponja Hanta un E. Lasinon Prab Jinpen, Bangso Towar Black Topping Mate Towar Ki Kapaman Ponjia Pan Hadak Hawar Arat Atumpen Kachuning Ripon. Jong si Hawar Arat Kacheleng Akisung nang Chini Pon Pelang Polote non Kevang GMLA Kilik Ahotki Cetek Ponlong Pupusi Hadak Hawar Arat Atumpen Birtanang Pidun. Lasinon Prab Jinpen Council Rat Cari Kethi Keding Atumapan Kachuning Ripon. Surupothar Bainong Surupothar Angkang Arlu Nelitum Rong Sirkep Arado Lasi Rong Sirkep Arat Setame Akinang Netum Sorkar Pan Kachuning Ri Kang Tungobang Galahilo Jasimet Nelitum Kedam Kewang Pan Warsai Kavi Mante Tuar Kavidiata Joksi Nelitum La Wai Terang Arong Pen Poklen Lekhi La Soda Kado Avi Rong Sirkep Ando La Bangso Rong Sirkep Ang Bong Pen Netum Pan La MLA Election Prang Netum Pan La Bangso Tuar Black Topping Nangapa PJ Fancy Nelitum Pini Anila La Bangso News Live Mate Nelitum La 365 News Pinya Berta Lansi Kangton Cholo Kadukawi Phanta Kardong.